সো ইলেক্স আজি ফোনৰ কালেকশন কোনে দেখাব আমাৰ বস দেখাও এইফালে আমাৰ বস আছিলে আজি কালেকশন মই দেখাও আপোনালোকে আহক ভিডিওটো সম্পূৰ্ণ চাওক কালেকশন বহুত ভাল ভাল কালেকশন আছে বহুত কম দামত ঠিক আছে কি খবৰ আপোনালোকৰ পুনৰ এটা নতুন ভিডিও লৈ মই হুলৰ আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল সো আপুনি কম বাজেটত বেষ্ট ফোন ল'ব বিচাৰে নেকি সো বলক তেনেহলে আজি আপোনালোকে এটা ধামাকেদাৰ ফোনৰ কালেকশন দেখাও এইফালে গুটেবোৰ কালেকশন আমি এতিয়া উলাই দি আপোনালোকক ধামাকেদাৰ কালেকশন দেখাম নে কি ইলেক্স ধামাকেদাৰ কালেকশন দেখাম চাব এইফালে চাব পাৰি গাইস গুটে ফোন উলাই দিয়া হৈছে আজি আপোনালোকক প্ৰিমিয়াম ফোনবোৰ দেখাম কম দামী ফোনবোৰ বাৰু বেলেগ দিনা বেলেগ এটা ভিডিও দেখাম আজি আপোনালোকক প্ৰিমিয়ামবোৰ দেখাম চাও 45,000 ভিতৰত পাই যাব 14 Pro 13 Pro পাই যাব আপোনালোকে 35 ৰ পৰা 40,000 ৰ ভিতৰত 13 Pro ব্ল্যাক আছে ব্লু আছে গোল্ড আছে 35 পৰা 40 ভিতৰত 12 Pro এক পিস আছে আপোনাৰ 256GB only 26,000 পাব 12 Pro 256GB 77 বেটাৰী হেল্থৰ লগত 13 এগাল আছে 13 আপুনি 20,000 পৰা 28,000 ভিতৰত পাই যাব 13 এটলিষ্ট 20 পিস আছে ইয়াতে কোয়ান্টিটি 13 ৰ প্ৰাইসটো কিমান মান আহিব 20 ৰ পৰা 28 ৰ ভিতৰত 28 ৰ ওপৰত নহয় 20 ৰ কমত নহয় চাও গাইস 20 ৰ পৰা 28 ৰ ভিতৰত আপুনি 13 পাই যাব এইফালে 13 চাও আৰু 14 পাই যাব আপুনি 28 ৰ পৰা 32 ৰ ভিতৰত 14 পাই যাব ব্ৰেন্ড নিউ কন্ডিশনত কালাৰ अवेलेबल আছে কালাৰ চাই লওক আপোনাক যি কালাৰ লাগে পাই যাব 14 ৰ 28,000 ৰ পৰা 32,000 ৰ ভিতৰত 14 পাই যাব 31,000 ৰ পৰা 36,000 ৰ ভিতৰত পাই যাব 14 প্লাস কালাৰ যি লাগে পাই যাব হোৱাইট লাগে ব্লু লাগে 31 ৰ পৰা 36 ৰ ভিতৰত 14 প্লাস পাই যাব 28,000 টকাত পাই যাব 12 Pro Max এবাৰ সৰু মডেল লৈ 5G ভিতৰত 12 মিনি পাই যাব আপুনি এটো অফাৰত আহিছে আপোনাৰ এটো বেক পেনেল ক্ৰেক আছে এটো পাই যাব অনলি 10,000 12 মিনি 5G ফোন বেক পেনেলটো চেঞ্জ কৰে আপুনি 500 টকাত বেক পেনেল চেঞ্জ হৈ যাব এনেকুৱা চলাব পাৰিব আপুনি অনলি কিমান 10,000 অনলি 10,000 5G ফোন iPhone 12 মিনি আৰু পেনেল মাত্ৰ 500 টকা লব 500 টকাত বেক পেনেল চেঞ্জ কৰি ল'ব পাৰিব আৰু যদি নরমাল ভাল কন্ডিশন লাগে 13,000 টকাৰ পৰা 12 মিনি পাই যাব আপুনি 16,000 পৰা 20,000 ৰ ভিতৰত 1264GB পাই যাব আৰু 120G 18,000 পৰা 22,000 ৰ ভিতৰত 12 কন্ডিশন চাব পাৰে একদম ব্ৰেন্ড নিউ কন্ডিশন আছে 12 ৰ কন্ডিশন কালাৰ লাগিলে কালাৰ পাই যাব ব্লু লাগে পার্পল লাগে গ্ৰীন লাগে হোৱাইট লাগে সব কালাৰে আছে 64GB আহিব আপোনাৰ 16 ৰ পৰা 20 ৰ ভিতৰত আৰু 128 আহিব 18 ৰ পৰা 22 ৰ ভিতৰত 11 পাই যাব 13,000 ৰ পৰা 15,000 ৰ ভিতৰত 11 13 ৰ পৰা 15 ৰ ভিতৰত iPhone 11 বেটাৰী হেল্থ আপোনাৰ 80 to 85 থাকিব 11,000 ত XR পাই যাব আৰু একদম কম দামী ফোন 7 প্লাস লৈ যাব পাৰিব 5,500 টকা 5,500 টকাত 7 প্লাস 7 লৈ ল'ব পাৰিব 3,500 টকাত iPhone 7 স্টার্টিং হয় এটো 3,500 ৰ পৰা অল অৰিজিনাল আছে ভাল কন্ডিশনৰ ফোন আজি কোন সিলপেক ল'ব খুদিছে iPhone 16 পাই যাব সিলপেক 56,000 ত 16 Pro Max পাই যাব 1,15,000 টকাত সিলপেক ইন্ডিয়ান ইউনিট 55 ৰ পৰা 60 ৰ ভিতৰত S24 Ultra আন্ডাৰ ওয়ারেন্টি আছে 1.5 মাহৰ আৰু 23 Ultra ল'ব লাগিলে আপুনি 23 Ultra পাই যাব 40,000 ৰ পৰা 48,000 ৰ ভিতৰত 512GB আছে আপোনাৰ 50,000 টকা 256GB আছে আপোনাৰ 40,000 ৰ পৰা 45,000 ৰ ভিতৰত 22 Ultra এপিস বেক পেনেল ক্ৰেক আছে সেই কাৰণে আমি 28,000 টকাত দিছো 22 Ultra জাস্ট বেক পেনেলখন ক্ৰেক আছে আৰু ভাল ল'ব গলে আপুনি 35,000 টকাত পাই যাব অল অৰিজিনাল অল গুড কন্ডিশন 35,000 টকাত 22 Ultra 21 Ultra ল'ব গলে আপুনি পাই যাব অনলি 22,000 টকাত 21 Ultra OnePlus ৰ আছে আপোনাৰ 11R 12GB RAM 8GB RAM 20,000 টকা কৰি পাই যাব 11R S22 ল'ব লাগিলে আপুনি পাই যাব 20,000 টকাত এটো বেক পেনেল চেঞ্জ কৰিব লাগিব এটো পাই যাব আপুনি 16,000 টকাত জাস্ট বেক পেনেলটো চেঞ্জ কৰি ললে হল আৰু এটো আছে গুড কন্ডিশন হোৱাইট কালাৰ 20,000 টকা S23 ল'ব লাগিলে আপুনি দিব লাগিব 25,000 টকা S23 Samsung ৰ একদম বেজেল একদম ধুনীয়া কন্ডিশনত আছে 25,000 S23 পাই যাব 15 পাই যাব 35,000 টকাত দুপিস কলা কালাৰ আছে দুপিসত 35,000 দাম ৰাখিছো 256GB 4 মাহ পুৰণা এটো পাই যাব আপুনি অনলি 22,000 টকাত নতুনত 35,000 টকা দাম আছে 4 মাহ পুৰণা 22,000 টকাত আপুনি এটো লৈ যাব পাৰিব এটো আপুনি অফাৰত 14 পাই যাব অনলি 23,000 টকাত খালি বেক পেনেলটো ক্ৰেক আছে 500 টকা যাব বদলাই ললে হল 23,000 টকাত iPhone 14 এইটো এটা আছিলে গাইস পিঙ্ক কালাৰৰ iPhone 15 গার্লফ্রেন্ডক দিব কাৰণে বেস্ট হ'ব এটো কিমান আছিল প্ৰাইস দাম আছে 39,000 চাব পাৰি পিঙ্ক কালাৰৰ iPhone 15 এটো পাই যাব 35,000 এইটো ব্ল্যাক কালাৰত আছিল কমত লাগিলে এইটো ব্ল্যাক কালাৰত পাই যাব কিমান আছে 35,000 ত চাব গাইস iPhone 15 কোনোবা যদি বিলিভ নকৰে আমাক ফোন পে স্ক্যানাৰত 1,000 টকা দি বুক কৰিব পাৰে যে ভাবিব পাৰে ভিডিওত দাম কৈ আছো এটা আহাৰ পিছত দাম বাঢ়িব তেনেকুৱা না আমাক বুক কৰি ল'ব পাৰে আপুনি 100 টকা দিলে বুক কৰিলে কোনো কথা না আহিব মোবাইলটো লৈ যাব আচ্ছা সাফ ইমান ট্ৰাষ্ট 100 টকা দিলে হল বুক কৰি দিব
চাওক গাইছ ইমান ট্ৰাষ্টেড প্ৰাইজ এটা কৈছে এনেকুৱা নহয় যে এতিয়া দাম কৈছো এটা ভিডিঅ'ত যোৱাৰ পিছত বেলেগ দাম কম তেনেকুৱা একো নাই আপুনি ভিডিঅ' ক্লিপ দেখালে হ'ল একাউণ্টটো ফ'ল' কৰি আহিলে হ'ল আপুনি 35,000 কৈছে 35তে পাব লাগিলে যদি দূৰৰ পৰা আহে আপোনাৰ 500 টকা আৰু ডিছকাউণ্ট কৰি 34,500 দি দিম চাওক গাইছ ক'ত পাব ইমান কমত ধামাকেদাৰ ষ্টকটো চালে এনে এড্ৰেছটো চাই সকলোৱে চিনিয়ে পায় সিজুবাৰী চাৰিআলি দিছিলে এখন মাইৰা মোবাইল চেন গাইছ যদি এটা ফোন ল'ম বুলি ভাবি আছা ধামাকেদাৰ ষ্টক থাকোতে নতুন ষ্টক আহিছে ষ্টক থাকোতে জলদি ভিজিট কৰি এটা ফোন লৈ যোৱা